মিশন সমাধানটো আমি ফেব্ৰুৱাৰী মাহত লঞ্চ কৰিছিলোঁ। শ্ৰীৰাম বা এই বিজেপি ডিষ্ট্ৰিক্টখনত এটা সমস্যা দেখা যায় যে বহুত মানুহ আছে যিসকলে অজ্ঞতাৰ কাৰণেই হওক বা তেওঁলোকৰ মানে নাজানে ক'ত কৰিব লাগিব বা এলাইনৰ কাৰণেই হওক তেওঁলোকে নিজৰ কাষ্ট চাৰ্টিফিকেটখন নুলিয়াই। এই মানুহখিনিতো বয়স হোৱাৰ লগে লগে আগবাঢ়ি গ'ল, কিন্তু তেওঁলোকৰ পিছৰ জেনেৰেশ্যনটোৱে কষ্ট পায়। যেতিয়া তেওঁলোকে চাৰ্টিফিকেট নিব আহে আমাৰ তাত OBC হওক ST হওক SC হওক, তেতিয়া আমি মানে লিংকেজটো চাওঁ, কাৰণ কাষ্ট চাৰ্টিফিকেট এটা মানে ইম্পৰ্টেণ্ট বস্তু আৰু তাৰ লগত কিছুমান বেনিফিট জড়িত হৈ থাকে। গতিকে দিওঁতে আমি চাৰ্টিফিকেটখন সদায় অকণ চাই চিতি দিব লাগে, যাতে যিজন যোগ্য মানুহ তেওঁ পাওক, চাৰ্টিফিকেট পাওক, তাৰ বেনিফিট পাওক, কিন্তু তাৰ সুবিধাতে অযোগ্য এজনে যাব নোৱাৰে সেই সুবিধাখিনি পালে। তো এনেকুৱাকৈ বহু সময়ত দেখোঁ যে কিছুমান ল'ৰা ছোৱালী আহে বা কিছুমান কেতিয়াবা এজেড চিটিজেনো আহে যে কিবা আঁচনি পাইছে, কিন্তু কনচাৰ্ণ সেই পাৰ্টিকুলাৰ কাষ্টৰ হ'লেহে পায়। যেনে ST ডেভেলপমেণ্ট বৰ্ডৰ পৰা কিছুমান সামগ্ৰী আহে, কিন্তু কনচাৰ্ণ কাষ্ট চাৰ্টিফিকেটখন নোহোৱাৰ কাৰণে মানুহে সেইবোৰ নাপায়। এই গোটেই সমস্যাটো চালি জাৰি এটা সমাধান সূত্ৰ হিচাপে আমি এটা কথা ভাবিলোঁ যে যিখিনি মানুহৰ পৰিয়ালত এতিয়ালৈকে এখনো চাৰ্টিফিকেট নাই, সেই মানুহখিনিক আমি এখন চাৰ্টিফিকেট দিম, তেখেতৰ কাষ্ট আইডেণ্টিটিটো ডিফাইন কৰিম। সেইখনৰ বেচিছত তেওঁ পিছৰ জেনেৰেশ্যনখিনিয়ে যেতিয়া কাষ্ট চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব, তেওঁলোকৰ সুবিধা হ'ব, লগতে আমাৰ এডমিনিষ্ট্ৰেশ্যনত থকা মানুহখিনিৰো সুবিধা হ'ব। যেনেকৈ আমি এপিল কৰিছিলোঁ কাজলগাঁও আৰু বিজনী দুয়োটা চাব ডিভিজনত 833 আৰু 870, টোটেল 1650 আমি এপ্লিকেশ্যন পালোঁ। আমি এতিয়া আমাৰ যিটো ছেকেণ্ড ষ্টেপ আছে যে আমি পাব্লিকৰ তেওঁলোকৰ যিটো এৰিয়াত থাকে সেই এৰিয়াত গৈ গ্ৰাছৰুট লেভেলত আমি ভেৰিফাই কৰিম যে আচলতে যিসকল মানুহে ক্লেইম কৰিছে যে তেওঁ সেই পাৰ্টিকুলাৰ কাষ্টৰ চাৰ্টিফিকেট এখন পাব লাগে, তেওঁলোকৰ ক্লেইমটো কিমান অথেণ্টিক হয়। তো সেইটো কৰিবৰ কাৰণে আমি গাঁও সভা কিছুমান প্লেন কৰিছোঁ অহা 24 আৰু 25 তাৰিখে। শ্ৰীৰামপুৰত দুয়োটা চাব ডিভিজনতে আমাৰ BCDC মানে আমি কৰিছোঁ কি, যিহেতু আমাৰ অফিচাৰৰ সংখ্যাও কম, তো আমি যিবোৰ BCDCত কম সংখ্যক এপ্লিকেশ্যন আছে সেই BCDCসমূহ ওচৰৰ বেছি সংখ্যক এপ্লিকেশ্যন থকা BCDCৰ লগত ক্লাব কৰিছোঁ। কৰি সেই হিচাপে আমি 24 আৰু 25 তাৰিখত গোটেই ডিষ্ট্ৰিক্টৰ 62খন BCDC কভাৰত পোৱাকৈ আমি শিডিউলটো বনাইছোঁ। শিডিউলটো মই দুয়োটা চাব ডিভিজনত আপোনালোকক হোৱাটছআপ দি দিম। আৰু এতিয়া আমাৰ ভিডিঅ'সকলৰ দায়িত্ব দিয়া হৈছে এই গোটেই বিষয়টো পাব্লিচিটিৰ কাৰণে, লগতে আমাৰ ফালৰ পৰা আমি যিমানখিনি কৰাৰ চেষ্টা কৰিছোঁ। এটা বিশেষ প্ৰেছ কনফাৰেন্স পতা হৈছে। ইয়াৰ উদ্দেশ্য হ'ল যে আমাৰ ফ্লাড প্ৰিপেয়াৰনেছ কি ধৰণে আছে আৰু আগত এতিয়া যোৱা বছৰত আমি কেনেকুৱা হেণ্ডেল কৰিলোঁ আৰু আপোনাৰ যদি কুৱেশ্যন থাকে। আৰু দ্বিতীয় কথা হ'ল আমাৰ মিছন সমাধান তলত আমি কেনেকুৱা আজি ইন ফিউচাৰ আমি কেনেকুৱা প্ৰগ্ৰাম লৈছোঁ এইটো ইয়াৰ সন্দৰ্ভত ডিছকাছ কৰিবৰ কাৰণে। তো আমাৰ ফ্লাড এতিয়ালৈকে এটা গুড নিউজ আছে যে আমাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে ফ্লাড হোৱা নাই। প্ৰায় কিমান ডেঞ্জাৰ লাগিছিল 2-3 দিনৰ আগত যোৱা সপ্তাহত, কিন্তু আমি লাকি যে আমাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে হোৱা নাই। আৰু আমাৰ ফ্লাডৰ কাৰণে বিভিন্ন ধৰণৰ আমি প্ৰিপেৰেশ্যন কৰিছোঁ। ইয়াৰ ডিটেইলছখিনি ADC ডাঙৰীয়া ক'ব। প্ৰায় আমাৰ GR আইটেমৰ এইটো হৈ গৈছে, টেণ্ডাৰবিলাক হৈ গৈছে, ভেণ্ডাৰ ফাইনেলাইজ হৈ গৈছে। আৰু যোৱা ষ্টৰ্মত যিজনে মানুহৰ ক্ষতি হৈছিলে, মানুহৰ ঘৰবিলাক ক্ষতি হৈছিলে, তেওঁৰ ফাইনেল আমি DDMৰ পৰা চিলেকশ্যন কৰি পেলাই আমি লিষ্টখিনি ফাইনেল কৰিলোঁ আৰু অতি সোনকালে আমি RG2 ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। ৰিগাৰ্ডিং মিছন সমাধানৰ উদ্দেশ্য হ'ল যে যিজনৰ পৰিয়ালৰ এতিয়ালৈকে এটাও কাষ্ট চাৰ্টিফিকেট নাই, তেওঁ পৰিবাৰত এটা যদি আমি লিংকেজ হিচাপে এটা কাষ্ট চাৰ্টিফিকেট বনাই দিওঁ, তেতিয়াহ'লে তেওঁৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে এইটো ভাল হ'ব। এইটো লক্ষ্য লৈ আমি এৰাউণ্ড 1650 পৰিয়ালৰ পৰা আমি এপ্লিকেশ্যন কালেক্ট কৰিলোঁ। আৰু অহা মংগলবাৰ আৰু বুধবাৰত আমি দুটা গাঁও সভা পাতিম BCDCৰ লেভেলত। আৰু কি BCDCত হ'ব, কেতিয়া হ'ব,
এইটো ডিটেইলছখিনি আমাৰ ADC বাইদেৱে কৈ দিব মই আপোনাৰ জৰিয়তে যিজন এপ্লিকেণ্টে আমাৰ ওচৰত এপ্লাই কৰিছে তেওঁক আহ্বান জনাম যে তেওঁ অহা কালি আৰু নেক্সট ডে তেওঁ গাঁও সভাত শেডিউল মতে আহে আৰু मैक्सिमम पार्टिसिपेशनर इटू কৰি পেলাই ইটো মিশন সমাধানৰ এটা সাকসেস কৰিবৰ কাৰণে মই আহ্বান জনাইছো আমাৰ ইতিমধ্যে ফ্লাড প্ৰিপেয়াৰনেছ যেটো আছে আমাৰ অলৰেডি হৈ গৈছে আমি সাৰে ইতিমধ্যে উল্লেখ কৰিছে আমি বহুত আগতে আমাৰ প্ৰিপেয়াৰনেছটো ষ্টাৰ্ট কৰিছিল আৰু লাষ্ট যেটো ফেজত আমাৰ খুব বেছি বৰষুণ আছিল আমি অলপমান হেৰি হৈছিল কিন্তু তথাপি আমি লাকিলি আমাৰ কোনো ফ্লাড নাই তা আমাৰ যিবিলাক ভালনাৰেবল ভিলেজ আছে যিবিলাকত জেনেৰেলি ফ্লাড হয় হাইলি ভালনাৰেবল মডাৰেটলি ভালনাৰেবল এইখিনি আমি অলৰেডি আইডেণ্টিফাই কৰিছোঁ আৰু আমাৰ 3টা সাৰ্কুলত আমি মুঠতে 96 নাম্বাৰছ অফ ৰিলিফ কেম্প আমি প্ৰি আইডেণ্টিফাই কৰি ৰাখিছোঁ এইখিনি আমি কমপ্লিট কোঅৰ্ডিনেটছ সহ আমাৰ আছে তাৰ ভিতৰত আমাৰ বেংটলত 39 চিপলি 14 বিজনীত আমাৰ 43টা আমি অলৰেডি আইডেণ্টিফাই কৰিছোঁ আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আমাক OMSSD বুলি আমাৰ আজিকালি চাউল আমি FCI পৰা উঠাওঁ আৰু তাৰ কাৰণে আমাক যিটো এলটমেণ্ট দিয়া আছে সেইটো এলটমেণ্টৰ এগেইনষ্টত আমি তেওঁলোকৰ লগত কৰেছপণ্ডেঞ্চ অলৰেডি কৰিছোঁ যদি আমাৰ ফ্লাড লাইক চিটুৱেশ্যন হয় আমি তেনেহ'লে আমাৰ চাউল তাৰ পৰা আমি তেওঁলোকৰ পৰা লিফ্ট কৰিম আৰু বাকী যিখিনি জিআৰ আইটেমছ থাকে তাৰ কাৰণে যিবিলাক আমাৰ ফৰ্মেলিটিজ আছে অলৰেডি আমাৰ কমপ্লিট হৈছে আৰু এইবাৰ আমাৰ আটাইতকৈ ভাল কথাটো হৈছে উপায়ুক্ত মহোদয়ৰ ইনিচিয়েটিভত আমি এটা নতুন বস্তু আমি কৰিছোঁ আৰু হোপফুলি আমি ছাকচেছ হ'ম বুলি আশা ৰাখিছোঁ এইটো হ'ল গ্ৰীণ ফুডাৰ আমাৰ আটাইতকৈ ডাঙৰ সমস্যা হয় কেটেলবিলাকৰ কাৰণে ডিউৰিং ফ্লাড আৰু সেইটো সময়ত আপুনি হুইট ব্ৰাণ্ড বা আমি ৰাইচ ব্ৰাণ্ডটো পোৱাটো আমাৰ কাৰণে বহুত দিগদাৰ বেলেগ আমাৰ ডিষ্ট্ৰিক্টত অলপ লিমিটেড আমি বঙাইগাঁৱৰ পৰা বা আমি তেনেকৈ অলপ কম পাওঁ আৰু বহু সময়ত কোৱালিটি কম্প্ৰমাইজ কৰিবলগীয়া হয় তেনেকুৱা অলপ কিছুমান সমস্যা থাকে গতিকে এইবাৰ আমি মুঠতে বেংটল বিজনীৰ আমাৰ এটা এৰিয়া আকৌ আমাৰ চামঠাইবাৰী আৰু কেভিকে এই গোটেইখিনি এৰিয়া মিলাই পেলাই প্ৰায় 18 বিঘা মাটিত আমি কৰিছোঁ আৰু আমাৰ 2 মাহ আঢ়ৈ মাহৰ ভিতৰত আমাৰ যিটো পিক ছিজনত ফ্লাড আমি সেইটো সময়ত আমাৰ এইটো হৈ যাব আমি এইখিনি আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত জড়িত কৰা হৈছে গতিকে সেইটো এটা আমাৰ কাৰণে খুব ডাঙৰ সকাহ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু নেক্সট আহিল আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে অলৰেডি তেওঁলোকৰ যিখিনি ভালনাৰেবল ৰিচ আছে এইখিনি তেওঁলোকে এড্ৰেছ কৰিছে আৰু বাকী তেওঁলোকৰ পৰা লগত আমাৰ কণ্টিনিউৱাছ সদায় হেৰিয়ত থাকোঁ আমাৰ ৰাবাৰ বোট আমাৰ ডিষ্ট্ৰিক্টখনত 3খন আছে এখন বিজনী আৰু 2খন আমাৰ কাজলগাঁও চাব ডিভিজনত তাৰ বাহিৰেও আমাৰ অলৰেডি আমি কালি পৰহি এখন মিটিং আমাৰ SSB আৰ্মি লগত আমি কৰিছোঁ আৰু NDRF আছে আমি এজ এণ্ড হুৱেন মানে প্ৰয়োজন হ'ব আমি তেওঁলোকক কল কৰিলে আমি ৰেস্কিউৰ কাৰণে আমি তেওঁলোকক পাম বুলি পাম আৰু তেওঁলোকৰ লগত অলৰেডি আমাৰ কোঅৰ্ডিনেশ্যন মিটিং হৈ গৈছে আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্ট আমি চবকে এলাৰ্ট কৰি থোৱা আছে যাতে বিশেষকৈ আপোনাৰ ষ্টৰ্মৰ কথাটো কোৱাই আছে ষ্টৰ্ম এটা 3টা ফেজত আমাৰ গৈছে মোটামুটি অলৰেডি সকলোবিলাক ফাইনেলাইজ কৰা হৈছে ফ্লাডতো আমি প্ৰত্যেকটো ডিপাৰ্টমেণ্টক এইকাৰণে চেঞ্চিটাইজ কৰিছোঁ যাতে এনি কাইণ্ড অফ লছ যাতে ইমিডিয়েটলি আমাৰ ৰিপৰ্টত ৰিফ্লেক্ট হয় আৰু তাৰ লগে লগে যাতে আমি তেওঁলোকক যিটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ SDRF নৰ্মছ আছে তাৰ জৰিয়তে যাতে আমি তেওঁলোকক যিখিনি ডেমেজ আছে ডেমেজখিনি এড্ৰেছ কৰিব পৰাকৈ আমি দিব পাৰোঁ সেইকাৰণে তেওঁলোকৰ লগত কৰা হৈছে আৰু আমাৰ হেল্পলাইন নম্বৰ খোলা হৈছে আমাৰ ডিষ্ট্ৰিক্টত নাম্বাৰকেইটা মই কৈ দিছোঁ 03664242316 আৰু মোবাইল নাম্বাৰ হৈছে 9435105936 এই দুটা নম্বৰ আমাৰ অলৰেডি 24 আৱাৰ্ছ আমাৰ চলি থাকে আৰু এটা টোল ফ্ৰী নম্বৰ আছে 1077 এইখিনি নম্বৰ আমি অলৰেডি আমাৰ পাব্লিচিটিও অলৰেডি কৰা হৈছে গতিকে এইখিনি আমাৰ হৈছে গতিকে আশা কৰিছোঁ আমি এবাৰ যিটো ফ্লাড হ'ব যদি হয় আৰু আমিতো নিবিচাৰোঁ সাধাৰণতে ফ্লাড নোহোৱাটোৱে বিচাৰোঁ কিন্তু যদি হয় আমাৰ এডমিনিষ্ট্ৰেশ্যন আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণৰূপে প্ৰস্তুত আছোঁ আৰু আমি এইখিনি मुकाबिला करबो पारिम बिला नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन
आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेयार पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट, स्टेट, इन्सुरेन्स, एएअ, एडिअ, एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेयार पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101-536360 700-226-133 9101536360